ওকে, আজি আমি আনবক্সিং কৰিম উড কাটাৰ বুলিও ক'ব পাৰি বা টাইল কাটাৰ বুলিও কয় বা মাৰ্বল কাটাৰ বুলিও ক'ব পাৰে। তো এই মেচিনটো মই অনলাইন কিনা নাই, দোকানৰ পৰা কিনি আনিছোঁ। এইটোৰ ব্ৰেণ্ডটো হৈছে আপোনাৰ প্লেনেট পাৱাৰ। ইমান বেয়া নহয়, কাৰণ ইয়াৰ আগত মই ড্ৰিল মেচিন চলাইছোঁ, মানে হেণ্ড ড্ৰিল চলাইছিলোঁ 4 বছৰমান হ'ল, এতিয়ালৈকে ইমান প্ৰব্লেম দিয়া নাই। আৰু যদি ব্ৰেণ্ডটোৰ কথা ক'ব পাওঁ, একদম এক্সিলেণ্ট নহয়, ডিচেণ্ট বুলি ক'ব পৰা যায় আৰু। তাৰপিছত ইয়াত আপোনাৰ MRP লিখা আছে ৩,২৫৭ টকা, কিন্তু সিমান লোৱা নাই, মোৰ পৰা মাত্ৰ লৈছে ২৩০০। আৰু ইয়াৰ লগত এখন মই ব্লেড আনিছোঁ, ব্লেডখনত 110 টকা লৈছে, মানে ২৪১০ টকাৰ টোটেল গৈছে। এই মেচিনটোৱে আপোনাৰ 1200 ৱাট কনজিউম কৰিব, কেপাচিটি 110 mm, মানে 4 ইঞ্চৰ ব্লেড খাব। ইয়াত 220 ভল্টৰ পৰা 230 ভল্টলৈকে চলিব। আৰু ইয়াৰ RPM হৈছে 12,000, মানে 1 মিনিটত 12,000 পাক ই ঘূৰে, বা ইয়াৰ এক্সেলডাল 1 মিনিটত 12,000 পাক ঘূৰিব। আৰু ইয়াৰ ওজন হৈছে 2.8 কেজি। এতিয়ালৈকে মেচিনটো চলাই চেক কৰা নাই। ইয়াৰ পাছত মই যেতিয়া ব্যৱহাৰ কৰিম, তেতিয়া আপোনালোকক ইয়াৰ ৰিভিউ দিম। এতিয়া মই নকওঁ, অলপ দিন চলাই লোৱাৰ পিছত মই আপোনালোকক ৰিভিউ দিম। আৰু এইখন হৈছে ইয়াৰ ব্লেড। এতিয়া এটা কথা সদায় মনত ৰাখিব, মেচিনটো যিমান RPM, তাতকৈ ব্লেডখনৰ RPM সদায় বেছি হ'ব লাগে। যেনে মেচিনটো RPM এতিয়া আপোনাৰ আছে 12,000, তো ব্লেডখনৰ RPM হৈছে ইয়াত 13,000 RPM। যদি ইয়াতকৈ কম হয়, মানে ব্লেডৰ RPM মেচিনতকৈ যদি কম হয়, তো কি হ'ব, ব্লেডখন সোনকালে নষ্ট হৈ যাব, এইবিলাক ক'লা হৈ যাব, বা ইয়াৰ টেম্পাৰটো সোনকালে লছ হৈ যাব। এইটো কোম্পানীৰ কথা ইমান ইয়াত নাই, কিবা উড ক্ৰাফ্ট বুলি আছে, ব্যৱহাৰ কৰিলেহে গম পোৱা যাব। ইয়াত ছেফটি ইনষ্ট্ৰাকশ্যন আছে, ভালকৈ পঢ়ি লোৱাটো বহুত জৰুৰী, কাৰণ পাৱাৰ টুল হয়, অলপ মিছ হ'লে কিন্তু দিগদাৰ আছে। আৰু ব্যৱহাৰ কৰোঁতে কি ছেফটি ইকুইপমেণ্ট লগাব লাগে, যেনে গাগলছ, হেড, তো এয়াৰফোন, তেনেকুৱা সকলো দিয়া আছে। আৰু ইয়াৰ লগত এটা অ'ৰিং দিছে, যাতে কেতিয়াবা সৰু ডাঙৰ যদি চাইজ হয় এক্সেলডালৰ, তেতিয়া আপুনি যাতে এডজাষ্ট কৰিব পাৰে। আৰু এডাল পেঞ্চিল দিছে, ঠিক আছে। আৰু এখন ছাইডত থওঁ। আৰু মই কৈ দিব পাহৰিছোঁ, ইয়াৰ ৱাৰেণ্টি আছে, ৱাৰেণ্টি হৈছে 6 মাহৰ ৱাৰেণ্টি, ঠিক আছে। এইখন হৈছে ৱাৰেণ্টি কাৰ্ড, এখন থৈ দিওঁ। ইয়াত দুডাল ৰেঞ্চ দিছে। ৰেঞ্চ কেলৈ দিছে? ৰেঞ্চ দিছে আপোনাৰ ব্লেডখন যাতে আমি খোলা মেলা কৰিব পাৰোঁ। আৰু দুডাল দিছে বেছি ভাল, এডাল হেৰালে এডাল, তথাপিও হেৰুৱাব নালাগে আৰু। এইটো হৈছে মেচিন। যদি আমি মেচিনটো চাবলৈ যাওঁ, দেখাত বেয়া নহয়, কিন্তু এটা সমস্যাটো হৈছে কি, ফিট এণ্ড ফিনিচিং ইমান ভাল নহয়, মানে বেছি ভালকৈ ফিট কৰা নহয়। ইয়াত আপুনি গেপ দেখা পাব, বা অলপ প্লাষ্টিক বাঢ়ি থকা দেখা পাব। আকৌ এইফালে যদি আপুনি চাই, এইফালেও বহুত গেপ আছে। কিন্তু 2400 টকাৰ ভিতৰত মই দোকানত ইয়াতকৈ ভাল মানে নেপালোঁ। বেলেগত থাকিব পাৰে, কিন্তু ইয়াতকৈ মই ভাল মেচিন নাপালোঁ। আৰু এইটো আপুনি এডজাষ্ট কৰিব পাৰে এনেকৈ, আপুনি ব্লেডখন কিমান মানে ডেফ্টত কাটিব বিচাৰে, ব্লেডখনে কিমান ডেফ্টত কাটিব বিচাৰে, তো সেইটো আপোনাৰ এডজাষ্ট। আৰু এইটো হৈছে লক। এনে বাকী কোৱালিটি ইমান বেয়া নহয়। ব্লেডখন চাওঁ আমি খুলি পেলাই, ব্লেডখনৰ কোৱালিটি কেনেকুৱা। কোৱালিটিটো আপোনাৰ চুই পেলাই ক'ব পৰা নাযায়, কাৰণ মোৰ হাতত কোৱালিটি টেষ্ট কৰা মিটাৰ নাই। তথাপিও যেতিয়া মই ব্যৱহাৰ কৰিম, তেতিয়া আপোনাক ৰিভিউ দিম, মেচিনৰো ৰিভিউ দিম আৰু ব্লেডৰো ৰিভিউ দিম। আৰু লগত এডাল আপোনাৰ কিজানি পেঞ্চিল দিছে নে কি দিছে নাজানো, পেঞ্চিলেই হ'ব, কাৰণ মাজত অলপ মই বেলেগ কালাৰ এটা দেখিছোঁ। আচলতে এই দুডাল ৰেঞ্চে দিছে, এডালে মানে আপুনি এইটো ধৰি ল'ব পাৰিব এনেকৈ, তাৰপিছত আন এডালে এইটো ঘূৰাব পাৰিব। ব্লেডখন লগাই চাওঁ।
আৰু ব্লেডখনৰ আপুনি এটা চিন দেখিব, এই এডাল এৰো আছে, ঠিক আছে। এই এৰোডাল এই কাৰণে দিছে যাতে ব্লেডখন যোনফালে ঘূৰে, মানে ব্লেডখনৰ ঘূৰা ডাইৰেকশ্যনটো এইফালে হ'ব লাগিব। আপুনি যদি এনেকৈ লগাই দিয়ে তেতিয়াহ'লে আপোনাৰ ব্লেডখনে নাকাটিব আৰু ব্লেডখনৰ টিচবিলাকৰ টেম্পাৰ লছ হৈ যাব, ঠিক আছে। তো এনেকৈ যাতে ঘূৰে। ঠিক আছে, আমি এনেকৈ লগাই ল'ম। এইটো আচলতে এণ্টি ক্লক ৱাইজত ঘূৰিব, কাৰণ ব্লেডখন ক্লক ৱাইজত ঘূৰিব। মই এতিয়াও গম পোৱা নাই মেচিনটো এইফালে ঘূৰিব নে এইফালে ঘূৰিব। মই জাষ্ট ফিটিং কৰি দেখাইছোঁ। আপোনালোকে মেচিনটো এক্সেলডাল কোনফালে ঘূৰে চাই ল'ব, মানে ক্লক ৱাইজ ঘূৰে নে এণ্টি ক্লক ৱাইজ ঘূৰে সেইটো আপোনালোকে চাই ল'ব লাগিব, ঠিক আছে। আচলতে ব্লেডখন মই উল্টাকৈ লগাইছিলোঁ, এতিয়া চিধা হৈছে, মানে এইটো ডাইৰেকশ্যনত ঘূৰে, ঠিক আছে। ব্লেডখন এনেকৈ ঘূৰিব, অ'কে। আৰু ৱাৰডালৰ কোৱালিটি ভাল, মানে কৰ্ডডালৰ কোৱালিটি ভাল, কিন্তু বহুত লম্বা নহয়। আপুনি এক্সটেনশ্যন বৰ্ড ইউজ কৰিব লাগিব যদি আপুনি বেছি দূৰত কাটে। তথাপিও চাওঁ কি হয়, টেষ্ট কৰি চাওঁ আমি, ঠিক আছে। তো ৰেডি। ৱাও, 2 ছেকেণ্ড নালাগিলে এইখন কাটোতে, মানে বহুত ধুনীয়া কোৱালিটি। আপুনি যদি এইটো জিগছদিও কাটিব বিচাৰে তেতিয়াহ'লে কমচে কম 15 ছেকেণ্ড বা 20 ছেকেণ্ড আপোনাৰ লাগি যাব। তো আজিৰ ভিডিঅ'টো ইমানে। আপুনি বস্তুটো আনবক্সিং কেনেকুৱা পালে, আমি আনবক্সিঙৰ ভিডিঅ' আনি থাকিম, আৰু অলপ মেকানিকেল টেকনিকেল এইবিলাক ভিডিঅ' আমি বেছি দিম। তো সেইকাৰণে আপুনি যদি সেইবিলাক জানিব বিচাৰে বা চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।